এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। জনপ্ৰিয় অভিনেতা উৎপল দাস দুৰ্ঘটনাত পতিত হয়। আপোনালোকে এই দৃশ্যটি মন কৰকচোন। দেখিলেনে কেনেকৈ অভিনেতা উৎপল দাস দুৰ্ঘটনাত পতিত হয়? অভিনেতাজন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বৰ্তমান কেনেকুৱা অৱস্থাত আছে, সকলোবোৰ কথা জানিব পাৰিব আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপ দুৰ্ঘটনাত পতিত হয়। আপোনালোকে ঠিকেই শুনিছে। থিয়েটাৰৰ মাজতেই এনেদৰে তেওঁলোকে নাচি আছিল গানৰ তালে তালে, আৰু হঠাতে নাচি থকাৰ মাজতে এনেদৰে তেওঁলোকে মঞ্চৰ পৰা বাগৰি পৰে। আপোনালোকে দৃশ্যটি ভালকৈ মন কৰকচোন। কেনেদৰে অভিনেতা আৰু অভিনেত্ৰীগৰাকী মঞ্চৰ পৰা সৰি পৰে তলত, আৰু তাৰ পাছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মঞ্চৰ পৰা বাগৰি পৰি আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো কিন্তু অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে অভিনয় কৰিয়ে থাকিল। জানিব পৰা মতে অভিনেতা উৎপল দাসৰ হাতখনত ফ্ৰেকচাৰ হয়। ভগৱানে যাতে অভিনেতাজনক অতি সোনকালে সুস্থ কৰি তোলে।